বন্ধুসকল স্বাভিমান চিৰিয়েলখনৰ সোমবাৰৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে মাকে প্ৰিয়াৰ কথাটো গম পোৱাৰ পাছত শান্তনুক আৰ্ধা ঘৰলৈ লৈ যাবলৈ কয়। সেইবাবে স্বাভিমান চিৰিয়েলখনৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম শান্তনুৱে আৰ্ধা ঘৰলৈ লৈ যাব খুজিব, কিন্তু আৰাধ্যাই ঘৰখনৰ কথা ভাবি শান্তনুৰ লগত নাযাওঁ বুলি ক'ব। এতিয়া বাৰু শান্তনুৱে কি কৰিব জানিবলৈ পাব আপোনালোকে স্বাভিমান চিৰিয়েলখনৰ সোমবাৰৰ খণ্ডটি। এইফালে হৰ্ষিতাই প্ৰিয়াক বিচাৰিবলৈ দিন ৰাতি এক কৰি দিছে আৰু সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম হৰ্ষিতাই অনিৰুদ্ধক শুশ্ৰূষা কৰা চিকিৎসকজনৰ ওচৰলৈ যাব। এতিয়া বাৰু চিকিৎসকজনে হৰ্ষিতাক কি ক'ব? অনিৰুদ্ধই তাৰ আৰু প্ৰিয়াৰ ফটো এখন পায় আৰু এই বিষয়ে ৰিমলিক সোধাত ৰিমলিয়ে অনিৰুদ্ধক একো নেজানে বুলি কয়। সেইবাবে স্বাভিমান চিৰিয়েলখনৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম অনিৰুদ্ধই এই বিষয়ে শান্তনুক সুধিব। এতিয়া বাৰু শান্তনুৱে প্ৰিয়াৰ বিষয়ে সকলোবোৰ কথা অনিৰুদ্ধক কৈ দিব নেকি বাৰু? সঁচাকৈ স্বাভিমান চিৰিয়েলখনৰ সোমবাৰৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু স্বাভিমান চিৰিয়েলখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।